हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি এটা ডাঙৰ আপডেট আছে অলপ আগতে গুৱাহাটী ইউনিভাৰ্চিটিয়ে এটা নোটিছ পাব্লিছ কৰিছে আৰু হেটো গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত আপলোড কৰিছে আৰু হেটো তোমালোকৰ কাৰণে বহুত জৰুৰী যেহেতু 15 তাৰিখৰ পিছৰতে 6 সেমিষ্টাৰৰ পৰীক্ষা আৰম্ভ হ'ব গতিকে 6 সেমিষ্টাৰৰ 60% সিলেবাস মানে ৰিডিউস যেটো সিলেবাস 40% ৰিডিউস কৰি যেটো সিলেবাস হয় সেই সিলেবাসটো ডিটেইলছ দিছে তেওঁলোকে নোটিফিকেশনত এক্সামিনেশন নোটিফিকেশনত আৰু তাত প্ৰত্যেকটো সাবজেক্টৰ মেজৰ কোর্স বা জেনারেল কোর্সৰ যি সিলেবাস আছে 60% কোন চ্যাপ্টাৰ পঢ়িব লাগিব গোটেই চ্যাপ্টাৰ বিলাক ইয়াতে দেখুৱাই দিয়া আছে সিলেক্ট কৰি দিয়া আছে হেমতে তেওঁলোকে পঢ়িব আৰু পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন লবৰ কাৰণে দিছে আৰু তাৰ লগতে যিবিলাক প্ৰ্যাকটিক্যাল পৰীক্ষা আছে BA BSc BComৰ যিবিলাক সাবজেক্টত প্ৰ্যাকটিক্যাল আছে সেই প্ৰ্যাকটিক্যাল পৰীক্ষা কলেজৰ পৰা কেনেকৈ ল'ব হেইটোৰ কাৰণে SOP দিয়া হৈছে তেওঁলোকে কলেজত নিৰ্দেশ দিয়া হৈছে যিসকলে প্ৰ্যাকটিক্যাল পৰীক্ষা ল'ব তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে ৰিডিউস যিবিলাক সিলেবাসত আছিল তাৰ 60% সিলেবাসৰ ভিতৰত তেওঁলোকে সিলেক্ট কৰিব লাগিব কোনটো টপিকছৰ ওপৰত তেওঁলোকে পঢ়াব কোনটো টপিকছৰ ওপৰত তেওঁলোকে কোৱেশ্চন কৰিব হেটো ডাইৰেক্টলি দিব লাগিব আৰু তেওঁলোকে সেই চ্যাপ্টাৰৰ ওপৰত ভিডিও বনাব লাগিব থিওৰি দিব লাগিব এই কামখিনি তেওঁলোকে কৰিব লাগিব শিক্ষকে তাৰ কাৰণে ইনষ্ট্ৰাকচন দিয়া আছে আৰু এই SOP-টো উল্লেখ কৰিছে তোমালোকে যদি SOP-টো ৱেবছাইটৰ পৰা উলিয়াই চোৱা তেনেহলে তোমালোকে নিজেই চাব পাৰিবা আৰু সেই নোটিফিকেশনৰ পৰা তোমালোকে স্ক্ৰিনশ্বট মাৰি যাৰ যিটো সাবজেক্ট সেই সাবজেক্টটো স্ক্ৰিনশ্বট মাৰি লৈ লবা আৰু সেই মতে কোন চ্যাপ্টাৰ পঢ়িব লাগিব ডিটেইলছ দিয়া আছে তাৰ পৰা তোমালোকে পঢ়িবা আৰু প্ৰিপাৰেচন লবা যেহেতু 15 আগষ্টৰ পাছতেই পৰীক্ষা আৰম্ভ হ'ব সেই কাৰণে যাতে তোমালোকে প্ৰিপাৰেচন ল'ব পাৰা 40% ডিডাক্ট কৰি দিছে ৰিডিউস কৰি দিছে সিলেবাসৰ পৰা গতিকে মই এই ভিডিওটোৰ যোগেদি তোমালোকক হেটো দেখুৱাই আছো মই স্ক্ৰিনত দেখুৱাম কোৰ পৰা কেনেকৈ উলিয়াবা নোটিফিকেশনটো আৰু সেই সিলেবাস বিলাক কিন্তু তাৰ আগতে হৰু এটা ৰিকুৱেষ্ট কৰিছো যি সকলে আমাৰ এই চেনেলটো মাই ইংলিশ ক্লাছৰুম চেনেলটো প্ৰথম চাই আছে তেওঁলোকে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে পিছৰ ভিডিও বিলাক তোমালোকে পোৱা গতিকে মই পলম নকৰি সময় নষ্ট নকৰি তোমালোকক স্ক্ৰিনত দেখুৱাইছো যে কেনেকৈ তোমালোকে সেই সাইটটো উলিয়াবা নোটিফিকেশনটো উলিয়াবা থ্যাংক ইউ মই তোমালোকক গুৱাহাটী ইউনিভাৰ্চিটিৰ সাইটটো দেখুৱাইছো কোত এই নোটিফিকেশনটো দিয়া আছে তোমালোকে নিজেই উলিয়াই ল'ব পাৰিবা এটো গুৱাহাটী ইউনিভাৰ্চিটিৰ সাইটটো আমি উলিয়াম এতিয়া দেখুৱাইছো গুৱাহাটী ইউনিভাৰ্চিটি এটো ওপেন কৰিম গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইট এতিয়া আমি ৱেবছাইটত যাম এটা মই দেখুৱাইছো মাৰ্কিং কৰি ৱেবছাইট ইয়াতে আমি ক্লিক কৰিলো ক্লিক কৰাৰ পাছত এতিয়া ৱেবছাইটটো খুলিব গুৱাহাটী ইউনিভাৰ্চিটি ইয়াত এটা আমি স্ক্ৰল কৰি ওপৰ ফালে লৈ যাম তলত নোটিফিকেশন বিলাক আছে সেই নোটিফিকেশন বিলাকলৈ যাম ইয়াত বিভিন্ন ধৰণৰ নোটিফিকেশন আছে তাৰ ভিতৰত যেটো এক্সামিনেশন নোটিফিকেশনস এইটো মই ক্লিক কৰিলো ইয়াতে এক্সামিনেশন নোটিফিকেশনস ইয়াতে দেখুৱাই দিয়া আছে 28/7 মানে আজি অলপ আগতে নোটিছটো পাবলিশ কৰা হৈছে ইয়াতে লিখা আছে ৰিডিউস 60% সিলেবাস ফৰ BA BSc BCom 6 সেমিস্টার এক্সামিনেশন 2021 এতিয়া এই সিলেবাসটো আহিছে সোয়া তোমালোকে প্ৰত্যেকটো সাবজেক্টৰ ফিজিক্সৰ ইয়াতে প্ৰ্যাকটিক্যালৰ SOP যেটো হেতু কিন্তু দিয়া আছে প্ৰ্যাকটিক্যাল কেনেকৈ কৰা হ'ব টিচাৰক গাইডলাইনও দিয়া আছে আৰু ইয়াতে গোটেই সাবজেক্ট বিলাকৰ 60% সিলেবাস দিয়া আছে 40% ৰিডিউস কৰাৰ পাছত কি পঢ়িব লাগিব 6 সেমিষ্টাৰৰ পৰীক্ষাৰ কাৰণে হেতু দিয়া আছে গতিকে 40% বাদ দি 60% যি আছে হেখিনি পঢ়িব লাগিব ডিটেইল দিয়া আছে এটা কেমিষ্ট্ৰি ফিজিক্স গৈছে আগত মাৰ্কিং কৰি দিছে ইংলিশ এটা হিষ্ট্ৰি এডুকেশন SMS পলিটিক্যাল সায়েন্স 60% সিলেবাস ইয়াতে দেখুৱাইছে যিবিলাক নালাগে হেবিলাক কাটি দিছে সাইকোলজি জিওগ্ৰাফি লগতে SOP-টো দিছে ম্যাথমেটিক্স জিওলজি বটানি এন্ড মাইক্ৰোবায়োলজি গোটেই সাবজেক্ট বিলাক আছে তোমালোকে চাব পাৰিছে মই দেখুৱাই দিছো তো কম্পিউটাৰ সায়েন্স এন্থ্ৰোপোলজি BComৰ সাবজেক্ট বিলাক আছে ইয়াতে আৰু SOP-টো দিয়া আছে সংস্কৃত দিয়া আছে বায়োটেকনলজি কোনটো নালাগে মাৰ্কিং কৰি দিয়া আছে আৰু এনেকৈ গোটেই সাবজেক্ট বিলাক দিয়া আছে তোমালোকে উলিয়াই লৈ নিজৰ সাবজেক্ট
কোনটো হয় সেইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা উলিয়াই লৈ আৰু সেইমতে তোমালোকে প্ৰিপাৰেশ্যন ল'ব কাৰণ পৰীক্ষাৰ বেছি দিন নাই কাৰণ 15 আগষ্টৰ পিছতে তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব শিডিউল আহি যাব গতিকে আজি ভিডিঅ'টো এইখিনিলৈকে ধন্যবাদ